আজি বনাম তেলীয়া গাহৰি। এতিয়া এইখিনি একো নকৰোঁ, এনেকৈ ঢাকোন নমৰাকৈ থৈ দিম যাতে ইয়াৰ পৰা তেলটো ভালকৈ ওলায়। এতিয়া ইয়াত দিম বিলাহী। আদা নহৰু কেঁচা গোন্ধটো যোৱাৰ পিছত ইয়াত দিম তিল। আৰু মাংসটোত বেলেগ মছলা একো ব্যৱহাৰ নকৰোঁ, ব্যৱহাৰ কৰিম আৰু কৰিব লগা একো নাই, জাষ্ট অলপ পানী দিম। ঢাকোনখন লগাই 10 মিনিটমানৰ কাৰণে সিজিবলৈ দিম। এতিয়া দিম ভোট জলকীয়া। এতিয়া ঢাকোনখন নলগাকৈ হেৰি কৰি থাকিম যাতে পানীটো শুকাই যায়। দিম অকণমান খৰিচা। এতিয়া পানীটো শুকাই গ'ল, সেইকাৰণে এতিয়া ঢাকনিখন মাৰি পেলাই ভাজিম। মোৰ গাহৰি বনাই হৈ গ'ল।